মুক্তকণ্ঠ চেনেলৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ স্বাগত। আজি বহাগ মাহৰ ২২ তাৰিখ ৫ মে। সূৰ্য উদয় হৈছিলে ৪:৫১:৩০। সূৰ্য অস্ত হ'ব ৫:৪৭:৪৬। এতিয়া আহক আজিৰ দৈনিক ৰাশিফল সমূহলৈ। প্ৰথমতে মেঘ ৰাশিলৈ আহক। মেঘ ৰাশিৰ অধিপতি গ্ৰহ মংগল, আদি আখৰ অ আৰু ল। মেঘ ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য আজি ভালে যাব। ধন প্ৰাপ্তিৰ যোগ আছে। বিদ্যাৰ্থীৰ শুভ। কোনো প্ৰতিযোগিতামূলক কামত প্ৰতিযোগিতা কৰিলে সাফল্য লাভ কৰিব। কৰ্মত উদ্যম পাব। চাকৰি কৰ্মত ব্যস্ততা বাঢ়িব। প্ৰেমত আনন্দ হ'ব। আজি আপোনাৰ শুভ ৰং গোলাপী আৰু শুভ ধাতু হ'ল তাম। এতিয়া আহক বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, আদি আখৰ উ আৰু ব। বৃষ ৰাশিৰ জাতক জাতিকাৰ শাৰীৰিকভাৱে পুৰণা অসুখে আমনি কৰিব। উচ্চ শিক্ষাৰ বাবে যোগাযোগ স্থাপন হ'ব। চাকৰিয়ালৰ শুভ। ব্যৱসায়িক বাণিজ্যত লাভ। প্ৰেমত শুভ। শুভ ৰং হ'ল বগা আৰু শুভ ধাতু হ'ল ৰূপ। এতিয়া আহক মিথুন ৰাশি। মিথুন ৰাশিৰ অধিপতি গ্ৰহ বুধ, আদি অক্ষৰ হ'ল ক আৰু দ্বিতীয় ছ। আপোনাৰ শৰীৰ স্বাস্থ্য ভালে যাব। জ্ঞান বিকাশৰ সুবিধা পাব। খৰচৰ মাত্ৰা বাঢ়িব। বিজ্ঞানমূলক কামত কৃতিত্ব অৰ্জন কৰিব। ব্যৱসায় বাণিজ্যত সাৱধান থকা ভাল। প্ৰেমত হতাশা। আজি আপোনাৰ শুভ ৰং সেউজীয়া, শুভ ধাতু সোণ। এতিয়া আহক কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ, আদি আখৰ হ'ল হ আৰু মূৰ্ধন্য ড। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে যাব যদিও চঞ্চলতা বৃদ্ধি পাব। মাতৃৰ স্বাস্থ্য ভালে নাযাব। বিদ্যাত মধ্যম। কৰ্মত উন্নতি। ব্যৱসায় বাণিজ্যত মধ্যম। প্ৰেমত বদনাম হোৱাৰ চান্স আছে। আজি আপোনাৰ শুভ ৰং বগা আৰু শুভ ধাতু হ'ল তাম। এতিয়া হওক সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতি গ্ৰহ ৰবি, আদি আখৰ ম আৰু মূৰ্ধন্য ড। সিংহ ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে যাব। চকু বা মূৰত আঘাত পোৱাৰ যোগ দেখা যায়। বিদ্যাত সুনাম। কৰ্মত দায়িত্ব বাঢ়িব। প্ৰেমত ভুল বুজাবুজি আহিব পাৰে। আপোনাৰ শুভ ৰং গোলাপী, শুভ ধাতু সোণ। এতিয়া হওক কন্যা ৰাশি। কন্যা ৰাশিৰ অধিপতি গ্ৰহ বুধ, কন্যা ৰাশি আদি আখৰ হ'ল ক আৰু ঠ। কন্যা ৰাশিৰ জাতক জাতিকা শৰীৰ স্বাস্থ্য ভালে যাব। চিকিৎসক সকলো সুনাম অৰ্জন কৰিব। বিদ্যাত শুভ ফল লাভ কৰিব। কৰ্মত উন্নতি। ব্যৱসায় বাণিজ্যত
সফলতা লাভ কৰিব। প্ৰেম জনিত কাৰণত বদনাম অহাৰ আছে। শুভ ৰং পাতল সেউজীয়া আৰু শুভ ঋতু হ'ল আপোনাৰ অষ্ট ঋতু। এতিয়া আহক তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, আদি অক্ষৰ ৰ আৰু দীৰ্ঘত। তুলা ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে যাব। বিদ্যাত দক্ষতা দেখুৱাব পাৰিব। ৰাজনীতিত শুভ, কৰ্মত সফলতা, বাণিজ্যত কষ্ট পাব। প্ৰেম প্ৰণয়ত বিভিন্ন ধৰণৰ বদনাম উপযোগে আপোনাক আগুৰি ধৰিব। আপোনাৰ শুভ ৰং বগা আৰু শুভ ঋতু হ'ল ৰোগ। এতিয়া আহক বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ মংগল, আদি অক্ষৰ ম, জ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালে যাব। আপোনাৰ শৰীৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱা ভাল। কিছু ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ কষ্টৰ সন্মুখীন হ'ব। পুৰণা ৰোগ ব্যাধিয়ে বিশেষকৈ আমনি কৰিব। বিদ্যাত শুভ, নতুন কৰ্মপ্ৰাপ্তিৰ যোগ আছে। প্ৰেমত আনন্দ, ব্যৱসায়ত লাভ। আপোনাৰ শৰীৰ স্বাস্থ্যৰ ক্ষেত্ৰত ব্যৱসায় ক্ষয়ক্ষতিৰো যোগ দেখা গৈছে। আপোনাৰ শুভ ৰং কমলা, শুভ ঋতু সোণ। এতিয়া হওক ধনু ৰাশি। ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি, আদি অক্ষৰ ভ, ধ, ফ। ধনু ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য মধ্যম। ধনু ৰাশিৰ জাতক জাতিকাৰ কুটুম্বৰ পৰা অশান্তি কম পাৰে। কৰ্মত আনন্দ, বিদ্যাত বিশেষ সফলতা। প্ৰেমত অশান্তি। আপোনাৰ শুভ ৰং পাতল হালধীয়া, শুভ ঋতু ৰোগ। এতিয়া হওক মকৰ ৰাশি। মকৰ ৰাশিৰ অধিপতি গ্ৰহ শনি, আদি অক্ষৰ খ আৰু জ। মকৰ ৰাশিৰ জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য খুব এটা ভালে নাযাব। মনৰ চঞ্চলতা ভাৱ বৃদ্ধি পাব। বিদ্যাত শুভ, প্ৰতিযোগিতামূলক কামত সন্মান প্ৰাপ্তি। কৰ্মক্ষেত্ৰত কষ্ট বৃদ্ধি। প্ৰেমত আনন্দ। আপোনাৰ শুভ ৰং মেৰুন কালাৰ, শুভ ৰং মেৰুন কালাৰৰ লগত আপুনি আকাশীও ব্যৱহাৰ কৰিব পাৰিব। আপোনাৰ শুভ ঋতু ৰোগ। এতিয়া হওক কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ আদি অক্ষৰ হ'ল শনি। কুম্ভ ৰাশিৰ অধি দেৱতা শনি। কুম্ভ ৰাশিৰ আদি অক্ষৰ গ, দন্ত্য অৰ্থালিপ। আপোনাৰ শৰীৰ স্বাস্থ্য ভালে যাব। বিদ্যাত সফলতা লাভ কৰিব।
গৱেষণামূলক কামত বিশেষ কৃতিত্ব লাভ কৰিব, ব্যৱসায়ত লাভ, কৰ্মত আনন্দ পাব, প্ৰেমত হতাশা, আপোনাৰ শুভ ৰং নীলা, শুভ ঋতু ৰূপ। এতিয়া হওক মীন ৰাশিলৈ। মীন ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি, আদি অক্ষৰ হ'ল দ আৰু ছ। মীন ৰাশিৰ জাতক জাতিকাৰ পুৰণা বেমাৰে আমনি কৰিব পাৰে, ধন প্ৰাপ্তিৰ যোগ দেখা গৈছে, বিদ্যাত সুনাম, বন্ধুৰ পৰা প্ৰতাৰণাৰ ভয় থাকে, কৰ্ম উন্নতিত বাধা, ব্যৱসায়িক লাভতকৈ লোকচানৰ পৰিমাণ বৃদ্ধি পাব, প্ৰেমত সফলতা, আপোনাৰ শুভ ৰং হালধীয়া আৰু শুভ ঋতু হ'ল বসন্ত ঋতু। ধন্যবাদ।